हेलो एवरीवन गुड मर्निंग की खबर आशा करूँ भाले आछे कुशले आछे आपनालोक मैं बर्तमान भाले आछो आज रातिपुवा भिडिओ आरम्भ कर दिसो बर्तमान मैं आछो दुकानत आपनालोके देखि गमेই पाइसे बेक साइडत आरु एतिया बाजिसे 10टा 10-15 मिनिट आगत मैं आहि पालो आरु सदाय करि थका कामखिनि धूप चाकी जलोৱা हेखिनि करिलो करि उठि भिडिओ बनाबले ललो एक्चुअली आजिर भिडिओ बनवार एटा विशेष उद्देश्य आछे महत उद्देश्य आगत राखि मैं भिडिओ बनाबले गई आसो विशेषक पितृ मातृ सकলৰ কাৰণে যেটো স্পেশাল হয় भिडिओ आशा करूँ हेखলৈকে আপোনালোকে भिडिओ চাই থাকিব আৰু উপকৃত হ'ব বুলি আশা কৰিছো एक्चुअली আজি এক জায়গাত যাম কত যাম কিয় যাম গটিখিনি আপোনালোকক দেখুৱাম আৰু তাতেই লুকাই থাকিব সেই মহৎ উদ্দেশ্যটো গটিকে আপোনালোকে भिडिओটো হেখলৈকে চাই থাকিব ফাইনালি আমি আহি পাই গলোহি কোট আহিছো দেখা পাইছে মৌপিয়া ৰিজৰ্ট খুব ধুনিয়া এখন ৰিজৰ্টত আহিছো প্ৰথমে আমি টিকেটটো লৈ লওঁ তাৰ পিছত ভিতৰলৈ গৈ আছো আপোনালোকে হয়তো ভাবিছে দেই যে এখন ৰিজৰ্টত ফুৰিব গৈছে তাতেনো কি মহৎ উদ্দেশ্যটো লুকাই আছে আজিকালি ৰিজৰ্টত সকলো মানুহে ফুৰিব যায় একো ডাঙৰ কথা নহয় কিন্তু কথাটো তেনেকুৱা নহয় কথাটো অন্য ধৰণৰ মই আপোনালোকক কৈ আছো বাৰু তাৰ আগতে অকনমান পৰিৱেশটো দেখুৱাই দিও আৰু আপোনালোকক জনাই দিও যে ৰিজৰ্টখননো ক'ত আছে এই ৰিজৰ্টখন আছে আমাৰ নলবাৰী ডিস্ট্ৰিক্টৰ পাগলাদিয়া নদীৰ ওপৰত দলংখন এখন দেখা পাইছে পাগলাদিয়া নদীৰ পাৰত একচুয়ালি বনাইছে নতুনকৈ ৰিজৰ্টখন যথেষ্টখিনি হৈয়ে গৈছে কাম আৰু অলপ বাকি আছে খুবে ধুনিয়া এটা শান্ত পৰিৱেশ বিশেষকৈ যি সকল মানুহ বহুত বেছি ব্যস্ত থাকে তেখেতসকলৰ কাৰণে এটা খুব ভাল পৰিৱেশ ইয়াতে আহিলে যদিহে সন্তান আছে ফ্যামিলি মেম্বাৰক লৈ আহিলে অকনমান ফুৰা কৰিলে খেলা ধুলা কৰিব পৰাও ব্যৱস্থা আছে সন্তানৰ কাৰণে খুবেই ভাল লাগে খুব এটা শান্ত পৰিৱেশ আৰু খোৱালৰ কাৰণেও আছে ৰেষ্টুৰেন্ট আছে গতিকে খুব ভাল লাগে ব্যস্ততাৰ পৰা আঁতৰি নিজক অকনমান সময় দিবৰ কাৰণে জায়গাখিনি বহুত বেছি ধুনিয়া হয় গতিকে আপোনালোকে ইচ্ছা কৰিলে আহিব পাৰিব আৰু যি সকল আহিছে তেখেতসকলেতো জানে কোৱাৰ প্ৰয়োজন নাই আৰু এতিয়া মই ক'বলৈ গৈ আছো মই কোনটো মহৎ উদ্দেশ্যৰ কথা কৈ আছিলো আপোনালোকক हे उद्देশ্যটো হৈছে আমাৰ একমাত্ৰ সন্তান বাবুক আমি বৰ বেছি টাইম দিব নোৱাৰো বিশেষকৈ মই মাতৃ হিচাপে যিমানখিনি টাইম দিব লাগে হিমানখিনি টাইম দিব নোৱাৰো ব্যস্ততাৰ কাৰণে তাৰে প্ৰভাৱ তাৰ ওপৰত বাৰুকৈ পৰিছে খংটো অলপমান বেছি হৈছে অলপ নহয় যথেষ্ট বেছি অলপ খিংখিঙিয়া স্বভাৱৰ হৈছে আৰু মই মনতে ভাবিলো মনতে ভবা কথা নহয় একচুয়ালি কথাটো হসাই হয় যে কোৱালিটি টাইম নাপাই হয়তো তাৰ এনেকুৱা অৱস্থা হৈছে আৰু সেই কাৰণে এতিয়াৰ পৰা ভাবিছো যে যেতিয়া সময় পাও এনেকৈ অলপমান সময় উলিয়াই লম তাৰ বাবে আৰু তাক সময় দিবলৈ চেষ্টা কৰিম যিমান পাৰো হিমান কাৰণ সন্তানতকৈ ডাঙৰটো একো হ'ব নোৱাৰে টকা পইচা বা ভা সম্পত্তি এইবিলাকটো পিছত থাকে সদায় সেই কাৰণে বাকি মোৰ দৰে আমাৰ দৰে একচুয়ালি হয়তো বহুতৰ হৈছে যি সকলৰ হৈছে তেখেতসকলক মই অনুৰোধ কৰো যে আপোনালোকে যিমান পাৰে হিমান ব্যস্ততাৰ মাজতো সন্তানক সময় দিব চেষ্টা কৰিব কাৰণ সন্তানতকৈ বেছি ডাঙৰ একোৱে নহয় এই পৃথিৱীত সেই কাৰণে আপোনালোকে চেষ্টা কৰিব আজিৰ কথাখিনি আছিল হেখিনিয়ে সেই উদ্দেশ্যৰে মই ভিডিওটো বনাইছিলো আপোনালোকক যদি ভাল পালে ভিডিওটো লাইক শেয়াৰ কৰি দিব আৰু যদিহে চেনেলত নতুনকৈ আহিছে সাবস্ক্ৰাইব কৰিব ভিডিওটো হেখলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ